হে দোস্ত ওয়েলকাম টু ডিকে রাহুল ব্লগস। আজি মই তোমালোকক দেখুৱাম আমাৰ গাই গৰু দুটা মানে আমাৰ গাই গৰু দুটাক মানে আজি সাৰ্ভিসিং কৰাম। মানে দুটা ইমান লেতেৰা হৈছে আৰু মানে কাম নাইকিয়া, সেইকাৰণে মানে আজি দুটাক সাৰ্ভিসিং কৰাম। দোস্ত সময় নষ্ট কৰি আমি দুটাক সাৰ্ভিসিংত লৈ যাওঁ। হে দোস্ত ফাইনেলি তোমালোকে দেখিবলৈ পাইছে যোৱাবলৈ কেনেকুৱা লেতেৰা হৈ আছে। তোমালোকে দেখিবলৈ পাইছে এতিয়া মানে এইটো যোৱা হে দোস্ত ফাইনেলি দেখিবলৈ পাইছে আমি বৰাছ লৈছোঁ হাতত, মানে বৰাছ কৰিম এতিয়া কাপোৰ ধোৱাৰ বৰাছ। হে দোস্ত আকৌ বৰাছ লৈছোঁ মানে এতিয়া পুখৰটো গছাম, মানে পুখৰটো মানে দোস্ত ফাইনেলি দেখিবলৈ পাইছে গৰু সাৰ্ভিসিং কৰা হৈ গ'ল। দুটাক সাৰ্ভিসিং কৰিছোঁ আৰু সাৰ্ভিসিংটো কেনেকুৱা হৈছে তোমালোকক দেখাই আছোঁ। ক'বা কমেণ্টত জনাবা সাৰ্ভিসিংটো কেনেকুৱা হৈছে। আছো আমাৰ গৰু সাৰ্ভিসিং কেনেকুৱা কৰিছোঁ, আছিলে কেনেকুৱা আৰু হৈছে কেনেকুৱা চোৱা। আৰু এটা দেখিবলৈ পাইছে আমাৰ গৰু দুটাই সাৰ্ভিসিং কৰিছোঁ। এইটো সাৰ্ভিসিংটো বেছি ধুনীয়াকৈ হৈছে কাৰণ এইটো মানে নতুন গাড়ী হয় বুজিলে। এইটো সাৰ্ভিসিংটো মানে এতিয়াও তিনিটা বাকী আছে আৰু এইটো এতিয়া সাৰ্ভিসিং কৰিলোঁ, পুৰা মানে ধামাকা সাৰ্ভিসিং হৈছে এইটো। ফাইনেলি দোস্ত গৰু দুটাক সাৰ্ভিসিং কৰা হৈ গ'ল। আমি ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিলোঁ দোস্ত।